কোনখন ঘৰত ভগৱান শ্ৰীকৃষ্ণ থাকে আপুনি বাৰু জানেনে? আপোনাৰ ঘৰত ভগৱান শ্ৰীকৃষ্ণ কেতিয়া থাকিব? কোনজন মানুহে জীৱনত দুখ কষ্ট সহ্য কৰি থাকিবলগীয়া হয় আৰু মৰিলেও বৈকুণ্ঠ ধামত কোনজনে স্থান নাপায়, সেই সন্দৰ্ভতেই প্ৰস্তুত কৰা হৈছে আজিৰ এই ভিডিঅ'টো। নমস্কাৰ, মই কৃষ্ণ ভূঞা, আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। এতিয়া পবিত্ৰ ভাদ মাহ, জন্মাষ্টমী উদযাপন ইতিমধ্যেই হৈ গৈছে, কিন্তু আপুনি জন্মাষ্টমী পালন কৰিব লাগে কাৰণেহে পালন কৰিলে নেকি? আপুনি বাৰু ভগৱান শ্ৰীকৃষ্ণৰ আচল মাহাত্ম্য উপলব্ধি কৰিব নোৱাৰিলে নেকি? পাৰ্থিৱ বস্তুকেই আপুনি সুখ বুলি ধৰি লৈছে নেকি? জীৱনত আপুনি কি কাৰণে সুখী হ'ব পৰা নাই? জীৱনত আচল সুখ কোনজনে পায়? কোনজনৰ ঘৰত ভগৱান শ্ৰীকৃষ্ণ থাকে? এই কথাখিনি যদি আপুনি জানি ল'ব নোৱাৰে, তেন্তে আপোনাৰ ঘৰত আৰু কোনো কাহানিও ভগৱান শ্ৰীকৃষ্ণই বাস নকৰে বা আপুনি জীৱনত আচল সুখৰ পৰা সদায় বঞ্চিত হ'ব লাগিব। এই কথাখিনি আজি আমি আপোনাৰ সন্মুখত তুলি ধৰিম। আপুনি ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই পবিত্ৰ কথা শ্ৰৱণ কৰাজনৰো কল্যাণ হ'ব, কাৰণ এয়া ভগৱান শ্ৰীকৃষ্ণৰ কথা। ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্যৰ বিষয়ে আপুনি জানিলে আপোনাৰো মনৰ মলিনতা নোহোৱা হ'ব, আপুনিও পবিত্ৰ হৈ পৰিব। আহক জানি লওঁ কোনখন ঘৰত ভগৱান শ্ৰীকৃষ্ণ থাকে আৰু কোনজন মানুহ সদায় দুখত থাকিবলগীয়া হয়। আমি জীৱনত সকলোৱে সুখ বিচাৰোঁ, আমি জীৱনত সকলোৱে শান্তি বিচাৰোঁ। সুখত থকাটোৱেই আমাৰ সকলোৰে কাম্য, হয়নে নহয়? নিশ্চিতভাৱে সকলো মানুহেই সুখত থকাটোৱেই বিচাৰে আৰু সেই উদ্দেশ্যেৰেই সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰে। তাৰ পিছতো কিন্তু বহু মানুহ দুখত থাকে, বহু মানুহ অশান্তিত থাকে। কিয় জানেনে? মই ইয়াৰ আগৰ ভিডিঅ' এটাতো কৈছোঁ, ভগৱানক আমি কেতিয়াও বিচাৰি যাব নালাগে, ভগৱানক আমি বিচৰাৰ প্ৰয়োজন নাই। ভগৱানে নিজেই আপোনাক বা মোক বিচাৰি আমাৰ ঘৰ ওলাবহি। আপুনি সুখ বিচাৰিব নালাগে, সুখেহে আপোনাক বিচাৰি আহিব। আপুনি জীৱনত আনন্দ বিচাৰিব নালাগে, আনন্দই নিজেই আপোনাক বিচাৰি আহিব। যেনেকৈ আপুনি বেমাৰ নিবিচাৰে, কিন্তু বেমাৰে আপোনাক বিচাৰি আহে। ডায়েবেটিছ ৰোগীসকলে কোনোবা জীৱনত কৈছিল নেকি, ডায়েবেটিছ মোক আক্ৰমণ কৰ, মোৰ গাত থিতাপি ল? নাই কোৱা। ডায়েবেটিছে নিজেই মানুহজনৰ গাত থিতাপি লৈছিল। কিয় লৈছিল? কাৰণ মানুহজনৰ জীৱনশৈলী অৰ্থাৎ লাইফষ্টাইলটো খেলি মেলি, যাৰ বাবে তেওঁক এই লাইফষ্টাইল ডিজিজবোৰে আক্ৰমণ কৰিবলৈ সহজ হয়। ঠিক সেইদৰে কথাটো ইয়াতো এনেকুৱাই। ভক্তই মুক্তি বিচৰাৰ প্ৰয়োজন নাই, মুক্তি নিজেই চাপি আহিব ভক্তৰ কাষলৈ। গতিকে মনত ৰাখিব, কৃষ্ণ সেইখন ঘৰত থাকিব যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, আৰু কৃষ্ণ থকা ঘৰখনৰ পৰিয়ালেই আনন্দত থাকিব, মিলিজুলি থাকিব, মিলা প্ৰীতিৰে থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব, শান্তিত থাকিব। বিপৰীতে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, সেইখন ঘৰত কোন থাকে জানেনে? শাস্ত্ৰই কৈছে, যিখন ঘৰত কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন নহয়, সেইখন ঘৰলৈ ভগৱান নাহে, সেইখন ঘৰলৈ অসুৰ ৰাক্ষসে আহে বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। স্বভাৱ সুলভভাৱে সেইখন ঘৰলৈ অসুৰ আহিব। কথা ক'লেই যিখন ঘৰত সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়, মনত কপটতা মলিনতা থাকিব, সেয়া আসুৰিক স্বভাৱ। যেতিয়ালৈ এই স্বভাৱবোৰ আপুনি মাৰিব নোৱাৰিব, তেতিয়ালৈ সেইখন ঘৰত শান্তি প্ৰতিষ্ঠা আপুনি কেতিয়াও কৰিব নোৱাৰিব। যদি আপুনি সুখ বিচাৰিছে, কিন্তু সুখ ক'ত থাকে বা সুখ ক'লৈ আহে সেয়া যদি আপুনি নাজানে, তেন্তে আপুনি সুখৰ পৰিৱৰ্তে কেৱল দুখহে পাব। মন কৰিব কথাটো। যদি আপুনি নিজৰ অলপমান সুখৰ কাৰণে আনক দুখ দিয়ে, এনেকুৱা বহু উদাহৰণ আছে। আনক মাৰি নিজে সুখী হ'বলৈ বিচৰা মানুহৰ অভাৱ আমাৰ সমাজত নাই, কিন্তু তেনেকুৱা মানুহে আচল সুখ কেতিয়াও নাপায়। সুখী সদায় তেনেকৈ হ'বলৈ চেষ্টা কৰিব লাগে, যাতে আপুনি সুখ বিচৰাৰ নামত কোনেও যাতে দুখ পাবলগীয়া নহয়। অন্যথা দুখৰ উপৰি দুখহে আপুনি জীৱনত পাব। মানুহৰ জন্মলৈ দিনটোৰ 24 ঘণ্টাৰ ভিতৰত যদি 2 মিনিট সময়ো ধূপ এডাল জ্বলাবলৈ আপুনি সময় উলিয়াব নোৱাৰে, আপোনাৰ যদি আহৰি নাই, তেন্তে সেই জীৱই কেতিয়াও প্ৰকৃত সুখ লাভ নকৰে বুলি আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে।
তেনে মানুহে জীয়াই থকা অৱস্থাততো ঘোৰ অশান্তি পাবই, মৰিলেও অধোগতি যাব, অৰ্থাৎ নৰকত তেওঁৰ স্থান নিশ্চিত হ'ব বুলি কোৱা হৈছে। অৰ্থাৎ যিখন ঘৰত পুৱা গধূলি ভগৱানৰ নাম কীৰ্তন হ'ব, ভগৱানৰ নাম উচ্চাৰণ হ'ব, ধূপ ধূনা জ্বলিব, ভগৱানৰ চৰণত যিখন ঘৰৰ পৰিয়াল আশ্ৰিত, সেইখন ঘৰলৈ কেতিয়াও বিপদ বিঘিনি আহিবই নোৱাৰে। সেইখন গৃহলৈ কেতিয়াও বেয়া জীৱ কোনো কালে নাহে। আজি আপুনি ভগৱানৰ পূজা আৰাধনা কৰিছে, এয়া আপোনাৰ 7 জনমৰ বাবে পুণ্য অৰ্জন। অৰ্থাৎ আপুনি যে আজি এই পূজা অৰ্চনা কৰিছে, আপুনি যে আজি পুৱা গধূলি ভগৱানক আৰাধনা কৰে, ভগৱানৰ নাম শ্ৰৱণ কৰে, বা এই ভাদ মাহত আপুনি যে প্ৰতিদিনেই ঘৰখনত নাম প্ৰসংগ বা ঈশ্বৰৰ নাম আপুনি যে লৈছে, এয়া আহিবলগীয়া বহু প্ৰজন্মৰ কাৰণে অত্যন্ত শুভ হ'ব। কাৰণ আপুনি লোৱা নামৰ বাবে আপোনাৰ ঘৰলৈ আহিবলগীয়া জীৱ কেতিয়াও বেয়া নহয়, সেই জীৱ প্ৰহ্লাদৰ দৰে হ'ব। সেইবাবেই এই কলিযুগত জীৱক ঈশ্বৰৰ নাম ল'বলৈ শাস্ত্ৰীয় পৰামৰ্শ আগবঢ়াইছে। আজি যে আপুনি নাম লৈছে ঈশ্বৰৰ, ইয়াৰ বাবে আপুনি জীৱনততো দুখ কষ্ট ভুগিবলগীয়া নহয়, বিপৰীতে আপুনি মৃত্যুৰ পিছতো সদ্গতি লাভ কৰিব। এতিয়া এনেকুৱা বহু মানুহ ওলাব যি নেকি ক'ব যে পুৱা গধূলি প্ৰতিদিনেই ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰোঁ, তাৰ পিছতো দুখে আমাক কিয় আগুৰি ধৰিছে। চাওক, ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন কৰাৰ কিছু নিয়ম আছে। ভগৱানক আপুনি নিষ্কাম ভাৱেৰে শ্ৰৱণ কীৰ্তন কৰিব লাগিব। সকলো জীৱৰ মংগলৰ বাবে আপুনি ভগৱানক প্ৰাৰ্থনা কৰিলে আপোনাৰ মংগলৰ বাবে ভগৱানে চিন্তা কৰিব। আজি যদি আপুনি কিবা এক দুখত আছে, তেন্তে ধৰি লওক আপোনাৰ জীৱনত ইয়াতকৈও কিজানি বেছি দুখ আছিল। আপুনি ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ বাবেহে কিজানি এইখিনিতেই তেওঁ আপোনাক থাপ মাৰি ধৰিছে। হতাশ নহৈ ভগৱানক দুগুণ উৎসাহেৰে আপুনি পূজা অৰ্চনা কৰক। এটা বাস্তৱ সত্য আপোনাক কৈ থওঁ, ধন টকা পইচা, দামী গাড়ী, পকা ঘৰেৰে আপোনাক কেতিয়াও আনন্দ দিব নোৱাৰে, সুখ দিব নোৱাৰে। এয়া কেতিয়াও প্ৰকৃত সুখ হ'বই নোৱাৰে। ঈশ্বৰক ভক্তি নকৰা পৰ্যন্ত আপুনি পাৰ্থিৱ ধন টকা পইচা বা পাৰ্থিৱ সা সম্পত্তিৰে কেতিয়াও সুখী হ'ব নোৱাৰে। আজি আপুনি যে ধন উপাৰ্জন কৰিছে, এই ধনৰ যদি আপুনি সদ প্ৰয়োগ নাজানে, তেন্তে আপোনাৰ মৃত্যুৰ কাৰণ এদিন আপুনি উপাৰ্জন কৰা ধনখিনিয়েই হ'ব। আজি আপুনি 1 লাখ টকা এটা উপাৰ্জন কৰিছে, মই এইটো কোৱা নাই যে 1 লাখ টকা উপাৰ্জন কৰি আপুনি 1 লাখ টকাই ঈশ্বৰৰ নামত খৰচ কৰি দিব। কিন্তু 1 লাখ টকাৰ এটাও অংশ যদি আপুনি ঈশ্বৰৰ নামত খৰচ নকৰে, এটা টকাও যদি আপুনি ভগৱানলৈ আগ নবঢ়ায়, তেন্তে পৰৱৰ্তী সময়ত ভগৱানে আপোনাক আৰু 1 লাখ টকা দিব জানো? নিশ্চিতভাৱে নিদিয়ে। যদি আজি আপুনি 1 লাখ টকা পাইছে আৰু সেই 1 লাখ টকাৰ অপব্যৱহাৰ কৰিছে, তেন্তে সেই ধন এদিন আপোনাৰ মৃত্যুৰ কাৰণ হৈ পৰিব। মনত ৰাখিব, পাৰ্থিৱ কোনো বস্তুৱে আপোনাক কেতিয়াও সুখী কৰি ৰাখিব নোৱাৰে। এই কথাখিনি নজনাৰ বাবেই আমি জীৱনত দুখৰ মুখামুখি হ'বলগীয়া হয়, কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। আপুনি ভাবিছে নেকি সকলো ধনী মানুহ আনন্দত আছে, সুখত আছে? বাহিৰৰ পৰা আপুনি ঘৰটো ধুনীয়া দেখিছে, সন্মুখত এখন দামী গাড়ীও দেখিছে, কিন্তু ঘৰখনৰ ভিতৰত কি হৈ আছে আপুনি খবৰ ৰাখিছেনে? ঘৰখনৰ ভিতৰত শান্তি আছেনে? যদি ধন টকা পইচা পাৰ্থিৱ বস্তুৱেই যদি মানুহক সুখী কৰিব পাৰিলেহেঁতেন, তেন্তে জীৱনত দেখোন সকলো ধনী মানুহ সুখতেই থাকিলেহেঁতেন। আপুনি বুকুত হাত থৈ ক'ব পাৰিবনে জীৱনত সকলো ধনী মানুহ সুখত আছে বুলি? নোৱাৰে। কাৰণ ধন টকা পইচাই যদি সুখ হ'লহেঁতেন, তেতিয়াহ'লে ধনী মানুহৰ পৰিয়ালতো কাজিয়া বা সংঘাত নহ'লহেঁতেন, শৰীৰত বেমাৰ আজাৰ নহ'লহেঁতেন। ধনেই যদি সুখৰ প্ৰধান আহিলা হয়, তেন্তে বেমাৰ কিয় আহিল? গতিকে মনত ৰাখিব, ধন টকা পইচা কেতিয়াও সুখ হ'ব নোৱাৰে। পাৰ্থিৱ বস্তুৰ প্ৰতি লালায়িত হোৱাতকৈ ভগৱানৰ প্ৰতি লালায়িত হওক, ভগৱানৰ শৰণাপন্ন হওক। ভগৱানে আপোনাক সিমানখিনি দিব যিমানখিনি আপুনি কোনো কালে আশাই কৰা নাছিল। যিজন মানুহে ভক্তিৰ মাৰ্গেৰে খোজ দিয়ে, যিজন মানুহৰ ঘৰখন সংস্কাৰী, যিজন মানুহৰ ঘৰত পুৱা গধূলি ঈশ্বৰৰ নাম কীৰ্তন হয়, ধূপ ধূনা জ্বলে, সেইখন ঘৰৰ মানুহেই প্ৰকৃত সুখ লাভ কৰে। সেইখন ঘৰতেই ভগৱান শ্ৰীকৃষ্ণই বাস কৰে।
গতিকে জীৱনত ভক্তিৰ মাৰ্গেৰে আগবাঢ়িলে আপুনি ঈশ্বৰৰ সন্ধান পাব। ভক্তিৰ মাৰ্গেৰে আপুনি যদি আগুৱাই যায়, ঈশ্বৰে আপোনাক বিচাৰি আহিব। আপোনাৰ ঘৰখন ভক্তিময় কৰি তোলক, ভগৱান নিজেই আপোনাৰ ঘৰলৈ আহিব। আপুনি ভগৱানক বিচাৰি যাব নালাগে। আৰু ভগৱান যিখন ঘৰত থাকিব, সুখটো সেইখন ঘৰত নিশ্চিতভাৱে থাকিব। এই কথাখিনি বুজি নোলোৱাৰ বাবেই আমাৰ দৈনন্দিন জীৱনত সমস্যাৰ সৃষ্টি হয়। আশা কৰিছোঁ আজিৰ পৰা অন্তত আপুনি দুখত কিয় আছোঁ বুলি দুখ কৰিবলগীয়া নহয়। এই ঘোৰ কলিযুগত ভগৱানৰ এই ভক্তিময় কথাখিনি আপুনি যিমান পাৰে সিমান যদি শ্বেয়াৰ কৰে, তেতিয়া আপুনি অক্ষত পুণ্য লাভ কৰিব। ভিডিঅ'টো যদি ভাল লাগিল, অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰটো কৰিবই। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।